প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা। এই প্ৰেমে এতিয়া সংসাৰত জুই লগাইছে এটা পৰিয়ালক। এটা দুটা নহয়, চাৰিটাকৈ পুৰুষৰ সৈতে প্ৰেমৰ লীলা এইগৰাকী সুন্দৰী বোৱাৰীৰ। প্ৰথম চিনাকি ফেচবুকতে আৰম্ভ হয় নম্বৰৰ আদান প্ৰদান। প্ৰথম চিনাকিতে হোৱাটছএপ নম্বৰত হাই হেল্ল'ৰে মেছেজৰ আদান প্ৰদান। তাৰপিছত বন্ধুত্বৰ পৰা প্ৰেমলৈ ৰূপান্তৰিত হ'ল এই সম্পৰ্ক। কেতিয়াবা যদি ডান্স স্কুলৰ মাষ্টৰৰ সৈতে, আন কেতিয়াবা যদি ডিলাৰৰ কৰ্মচাৰী আৰু কেতিয়াবা টাইলছৰ মিস্ত্ৰীৰ সৈতে সুন্দৰী বোৱাৰীৰ হিয়া দিয়া নিয়া। পিছে এই সম্পৰ্কৰ স্থায়ী কাৰোৰে সৈতে নহয়। কাহিনীটো আৰম্ভ কৰাৰ আগতে হোৱাটছএপৰ এই মেছেজকেইটা ভালদৰে চাই লওক। স্বামী আৰু সন্তানৰ অনুপস্থিতিত পবিত্ৰ বান্ধোনক চৰম সীমা অতিক্ৰম কৰি এইগৰাকী সুন্দৰী বোৱাৰীয়ে আন পুৰুষৰ সৈতে চলাই প্ৰেমৰ সম্পৰ্ক। পিছে এই ঘটনা স্থান ডিব্ৰুগড়। এটি 12 বছৰীয়া সন্তানৰ মাতৃৰ সুন্দৰী বোৱাৰীৰ প্ৰেম লীলাই বাৰুকৈয়ে বিভূতিত পেলাইছে দুয়োটা পৰিয়ালক। সন্তানৰ শিক্ষাৰ বাবে পত্নী সন্তানক লৈ ডিব্ৰুগড় চহৰৰ এটা ভাড়াঘৰত থাকিবলৈ লৈছিল স্বামী কাঞ্চনজ্যোতি গগৈ। 3জনীয়া সদস্যৰ পৰিয়ালটো আছিল সুখৰ সংসাৰ। ইফালে লাহোৱালৰ এখন বিদ্যালয়ত শিক্ষকতা কৰা কাঞ্চন নথকাৰ সময়ত আন পুৰুষৰ সৈতে ভাড়াঘৰত আন পুৰুষৰ সৈতে গঢ়ি আহিছিল অবৈধ সম্পৰ্ক। এই কথা গম পায়ো পিছে স্বামী কাঞ্চনে বাৰে বাৰে সকিয়নি দি মাফ কৰিছিল পত্নীক। কিন্তু ইমানৰ পিছতো একেটা ভুলকে সুন্দৰী পত্নীয়ে বাৰে বাৰে কৰি অহাত এতিয়া পত্নীৰে সম্পৰ্ক ছেদ কৰিছে স্বামীয়ে। বিবাহ বিচ্ছেদৰ বাবে এতিয়া আদালতত আবেদন স্বামী কাঞ্চনৰ। স্বামী কাঞ্চনৰ অভিযোগ, বিগত এমাহ ধৰি পত্নীৰে নাই সম্পৰ্ক। অংকিত নামৰ বয়সত 10 বছৰতকৈ সৰু যুৱকৰ সৈতে আছে। একো নালাগে মুঠতে মোক ফোন নকৰিবি তোৰ ফোন আৰু মই কেতিয়াও ৰিচিভ নকৰোঁ। আজি মই লাষ্ট ফোন ৰিচিভ কৰিছোঁ আৰু মই কেতিয়াও মই তোৰ ফোন ৰিচিভ নকৰোঁ। তোৰ ফোন মই কেতিয়াও ৰিচিভ নকৰোঁ। মোক ফোন নকৰিবি, তোৰ ফোন মই কেতিয়াও ৰিচিভ নকৰোঁ। মই কৈছোঁ তই চিট কৰিছিলি মোক, কিন্তু এটা কথা মনত ৰাখিবি, তোকো মই বৰবাদ কৰি আহিম। মই মনত ৰাখিবি, তোকো মই বৰবাদ কৰি দিম মই, ঠিক আছে ন? তই মনত ৰাখিবি, তোক মই বৰবাদ কৰি দিম, কথাটো মোৰ মনত ৰাখিবি, ঠিক আছে ন? যি কৰিলি ন মোৰ লগত, তই বাচি নাযাবি, ঠিক আছে ন? তই নিজেও বাচি নাযাবি, তোক মই বৰবাদ কৰি দিম মই, চাই ল'বি তই, ঠিক আছে? বৰবাদ কৰি দিম তোক। ফোন ৰাখ, হাঁহি নহয়, আজি হাঁহিছ ন, তই সদায় কান্দিব লাগিব, ঠিক আছে? আজি মই কান্দিছোঁ, তই আজি তোমাৰ লগত আছো, বৰবাদ কৰিবা ন? মই তোমাৰ লগত আছো। তুমি বৰবাদ কৰিব বিচাৰিছা, মই বৰবাদ হৈ যাম। তোৰ মিছা কথা মই আৰু নুশুনো। মই নুশুনো। আজি মই প্ৰুফ পাই গলো। সেইদিনাখনো তই মোক দিব পৰা নাই। কাৰ লগত কথা পাতিছিলি কিন্তু মই প্ৰুফ মোক দিব পৰা নাই। তই আজিও তই মোৰ লগত কথা পাতিছ, কিন্তু তাৰ ডিটেইলছ নাই। 11:30 ডিটেইলছ কেলে নাই তেতিয়াহ'লে তোৰ ফোনত? কেলে নাই? ডিলিট কৰিলি কাৰণে নাই, ঠিক আছে? একো নালাগে মোক, ভাবিলে মইতো একো নালাগে, গম পাইছ তই? মোক চব জানো। তই ফোন নেদেখা কাৰণ যি হলো মুঠতে মই ডাইৰেক্ট মোক কৈ দিছো, তই আৰু মোৰ নেক্সট টাইম তই মোক ফোন নকৰিবি। তই মোক সদায় কৈছো মোক ফোন নকৰিবি। মোক ফোন নকৰিবি। তই ফোন কৰিবি, তই নিজে যি হয় হৈ থাকিবি, ঠিক আছে? মোক ফোন নকৰিবি, মই তোক আৰু ফোন নকৰো, নকৰো, ঠিক আছে? ফোন ৰাখ তই আৰু মোক ফোন নকৰিবি, মই কৈ দিছো, ঠিক আছে? আজি মোক জানো, আজি লাষ্ট মই কান্দিছো, আজি লাষ্ট মই তোৰ কাৰণে কান্দিছো, আজি মই তোৰ কাৰণে লাষ্ট মই কান্দিছো, মই তোক কৈছো মই, আৰু নেক্সট টাইম মই তোৰ কাৰণে অকণমান চকু পানী নুটুকো, মই কৈছো মই তোক, আৰু তোৰ কাৰণে, তোৰ দুখৰ কাৰণে মই অকণমান মই চকু পানী নুটুকো নেক্সট টাইম, ঠিক আছে? মই তোৰ লগত কোনে কি কব নকব মোৰ মতলব নাই।
মই তোক ভাল পাওঁ মই সদায় ভাল পাই থাকিম আজি মই সব গম পালো ঠিক আছে না মই সদায় ভাল পাই থাকিম ঠিক আছে বাস তই যি ওচৰত কোনোবা আছে নাই মোৰ মতলব নাই কাৰণ মই তোক ভাল পাওঁ ভাল পাই থাকিম কিবা কৰিব আছে যদি কৰি থাকিবি মই তোক ভাল পাওঁ চিধা কথা মই তোকেই ভাল পাওঁ কোনোবা আঁতৰা বিচাৰিব কোনোবা কি কৰিব বিচাৰে মোৰ মতলব নাই খেলা আগতো মতলব নাছিলে এতিয়া ডিটেইলছ কেল নাই তেতিয়া হলে 11:30 ডিটেইলছ কেল নাই তেতিয়া হলে কি হল 11:30 ডিটেইলছ কি হল 11:30 কি হল মই সুধিছো কি এটা কেলে দিব পৰা নাই 11:30 বজাত যে ৱেটিং আছিল যে এটা কেলে নাই এটা কেলে ৰেকৰ্ড কেলে নাই তাত 11:30 কোনে ফোন কৰিছে ক'ত আছে মোক দিয়া নাই তই ডিলিট কৰি কেনে কি দিলি মোক ডিলিট কৰি দিলি নাই তই নাই দিয়া তই ডিলিট নাই কৰা বুলি তোৰ বাইদেউ পোৱালীকেইটা শপত খা তই সেই সৰু ল'ৰাকেইটা শপত খা তই নাই কৰা বুলি ডিলিট শপত খা ঠিক আছে শপত খাই গৈছো তোৰ পোৱালীকেইটা শপত খা সৰু ছোৱালীকেইটা শপত খাই কৈছো মোৰ লগত কাৰো লগত কোনো লিংক নাই আৰু কাৰো লগত সেইবোৰ কথা নহয় তই মোক এনেকে শপত খা যে মই ডিলিট কৰা নাই একো মই ডিলিট কৰা নাই বুলি শপত খা তই সৰু ছোৱালী সৰু পোৱালী যোন দুটা আছে সেই দুটাই শপত খাই কৈছো মোৰ লগত একো লিংক নাই মই সুধিছো মই কৈছো ডিলিট কৰা নাই কাৰো লগত কথা পতা মই ডিলিট কৰা নাই সেইটো কথা মোক সেইটো ক মোক কৈ আছো লিংক আছে নাই মই তই সেইটো কথা কব দিবি নাই এই কথা ক তই দুটা পোৱালী আছে সিহঁতি কি কব লাগে সিহঁতে শপত খাই কিনে তই ক যে তই ডিলিট কৰা নাই একো ফোনৰ ডিলিট কৰা নাই তই শপত খাই ল কথাটো ডাইৰেক্ট ক মোক সিহঁতি শপত খাই গৈছে সিহঁতি মোবাইল ছোৱালী দুটা প্ৰথমবাৰ কৰ তই প্ৰথমবাৰ ক তই ক বাইদেউ দুটা ছোৱালী যোনটো আছে সেই দুটা ছোৱালী শপত খাই গৈছে যোনটো মই একো বেয়া কাম কৰা নাই সেইবোৰ কোৱা নাই মই ফোনৰ পৰা ডিলিট কৰা নাই সেইটো কথা ক তই প্ৰথমৰ পৰা ক কেলে ক'ব পৰা নাই কেলে ক'ব পৰা নাই ঠিক আছে মই কৈ আছো জন্তু মই তোক ভাল পাওঁ মই কৈছো কিবা এটা ক'ব কৈছো মই কিবা এটা ক'বলৈ কৈছো পুৰা কথাটো ক'ব মই কিবা এটা ক'বলৈ কৈছো মই কিবা এটা ক'বলৈ কৈছো ঠিক আছে না কথাটো ক'ব আহিছো কি হ'ল কি বুলি ক'ব লাগিছে মোক সৰি গালি পাৰিলো আই এম এক্সট্ৰিমলি সৰি ভুল হ'ব মিষ্টেক হ'ব তই শপত খাব পাৰিবি নে নাই সিহঁতৰ শপত খাব ক'ব পাৰিবি নে ক তেতিয়াহ'লে ক তেতিয়াহ'লে পাৰিম ক মই সৰু পোৱালি দুটা শপত খাই কৈছো মই একো বেয়া কাম কৰা নাই মই কৈছো ফোন ডিলিট কৰাৰ কথা কৈছো মই তোক বেয়া কাম কৰিছ ভাল কাম কৰিছ সেইটো কথা মই কোৱা নাই সেই কথাটো ক ডাইৰেক্ট এটা কথা সেইবোৰ কথা মোক ক'ব শুনাব নালাগে বেয়া কাম কৰা নাই একো সেইবোৰ মোক শুনাব নালাগে মই সিহঁতি দুজনৰ শপত খাই কৈছো মই একো তাৰ লগত বেয়া মই ফোনৰ কথা কৈছো বাৰু ফোনৰ নাম কেলে নোলাই তোৰ ডিলিট কৰাৰ কথা কেলে নোলাই মই কৈছো মই একো ডিলিট কৰা নাই তই প্ৰথমৰ পৰা ক তোৰ যদি ইমান সাহস আছে ক তেতিয়াহ'লে ক মই দুটা পোৱালিৰ শপত খাই কৈছো বাইদেউৰ ছোৱালী সিহঁতি দুজনৰ শপত খাই কৈছো মই একো ডিলিট কৰা নাই ফাল্টু আৰু কিবা হ'ব লাগে যদি কৈ দে ফাল্টু মোক এৰি নাযাবি প্লিজ বিশ্বাস নাই ঠিক আছে 11:30 ডিটেইলছ কেলে নাই তেতিয়াহ'লে 11:30 তই কাৰ লগত কথা পাতিছিলি সেই ডিটেইলছ ফোনটোত কেলে নাই মুঠতে মই তোক ডাইৰেক্ট মই এইটো লাষ্ট কথা মই তোক কৈছো মই এতিয়া লাষ্ট কথা মই কৈছো তই যি হয় মোক ফোন ৰাখ তই কুকুৰ তই শান্তিতে থাকিব পাৰিম বুলি ভাবিছ তই শান্তি থাকিব পাৰিম বুলি ভাবিছ ঠিক আছে তোক বৰবাদ কৰি দিম মই গম পালি তোক বৰবাদ কৰি দিম মই ঠিক আছে ফোন ৰাখ তই ফোন ৰাখ সদায় ভাল পাই ফোন ৰাখ মই তোক কৈছো ফোন ৰাখ মই বৰবাদ কৰি দিম তোক ঠিক আছে তই যি কৰিলি নহয় মোৰ লগত ইমান দিন তই যি কৰিলি নহয় মই তোক কৈছো মই তোক বৰবাদ কৰি দিম মই তোক কৈছো নহয় তই যি কৰিলি নহয় মই কৰি দিম তোক ঠিক আছে না মনত ৰাখিবি তই কথা ফোন ৰাখ তই এনেকুৱা ধৰণৰ মই ল'ৰা পঢ়াবৰ কাৰণে ডিব্ৰুগড়লৈ আহিছিলোঁ 2014 চনত
14 চনত যেতিয়া ডিব্ৰুগড়লৈ আহিলোঁ, ডিব্ৰুগড়ত অহাৰ পিছৰ পৰা মাইকী মোৰ মানে যিজনী মোৰ পত্নী, তাইৰ চৰিত্ৰ লাহে লাহে বেয়া হ'বলৈ ধৰিলে। প্ৰথম গৈ পেলাই মই ল'ৰাটো ডান্স স্কুলত দিলোঁ। সেই ডান্স স্কুলৰ মাষ্টৰটোৰ লগত তাৰ এটা অবৈধ সম্পৰ্ক হ'ল, আৰু সেই অবৈধ সম্পৰ্ক হোৱা আটাইবিলাক ডিটেইলছ মোৰ লগত আছে। সেই ল'ৰাটোৰ লগত তেওঁলোকে হোৱাৰ পিছত এবচন কৰিবৰ কাৰণে ল'ৰাটোৱে বিভিন্ন ধৰণৰ কৌশল দিছিলে মোবাইলত, সেইবিলাক মোৰ ওচৰত তথ্য আছে। তাৰপিছত সেইটো ল'ৰা গ'ল। তাৰপিছত আৰু এটা ল'ৰা ভাল পালে, টাইলছ মিস্ত্ৰী, কেলকাতাৰ হয়, ভাড়াতীয়া, ভাড়াঘৰত থাকে। সেই টাইলছ মিস্ত্ৰীৰ লগত ফেচবুকত চিনাকি হৈ পেলাই তাৰ লগত ভাল পোৱা এটা সম্পৰ্ক হ'ল। তাৰপিছত মোৰ ভাড়াঘৰৰ কাষতে থকা পংকজ ডেকা বুলি কয়, ডিলাৰত কৰে ল'ৰাটোৱে, সেই ল'ৰাটোৰ লগত ভেলেণ্টাইন ডে দিনাখনৰ পৰা তেওঁলোকৰ লগত এটা সম্পৰ্ক এটা হ'ল। মোৰ ওচৰতে থাকে কাৰণে মই ইমান সন্দেহ নকৰোঁ, অহা যোৱা চলি থাকে, কিন্তু ভিতৰি সিহঁতৰ কিছুমান সম্পৰ্ক গঢ়ি উঠিছিল, আৰু সেই সম্পৰ্কবিলাক মোৰ ইয়াত আছে। যদি তেওঁলোকে নহয় বুলি কয়, মোৰ ওপৰত তেওঁলোকে আইনী ব্যৱস্থা ল'ব পাৰে। মোৰ গোটেই তথ্যখিনি মই আজি 4 বছৰ দিন মই ৰাখি থৈ দিছোঁ। শেষত গৈ পেলাই এই অংকিত বৰুৱা বুলি এটা ল'ৰাৰ লগত যোৱা এবছৰত মই তাইক ফোনত ধৰা পেলালোঁ। ধৰা পেলোৱাৰ পিছত তাইক মোৰ খোলালিটো আহিলে, খোলালিটোৱে আৰু মই দুয়োটাই লগ হৈ পেলাই ল'ৰাটোক লগ কৰি পেলাই ল'ৰাটোৰ লগত মাৰপিটো হৈছে। 2022 চনৰ 7 জানুৱাৰী দিনাখন চকিডিং থানাত তেওঁলোকে নকৰোঁ বুলি এখন লিখি দিছে দুয়োটাই, আজিৰ পৰা আমি এইবিলাক নকৰোঁ বুলি। তাৰপিছতো তেওঁ বাৰে ভুল কৰাৰ কাৰণে তাইক মই কি কৰিছিলোঁ, মনে তাইক মই চকু নজৰ ৰাখিছোঁ তেওঁৰ ওপৰত। তেনেকৈ কৰি পেলাই সেই যোৱা 6 জুন দিনাখন মই ৰাতিপুৱা স্কুল গ'লোঁ। মোৰ ল'ৰা, মই স্কুলত কৰোঁ, মই শিক্ষকতা কৰোঁ। মোৰ ল'ৰা ৰাতিপুৱা স্কুল গ'ল, মৰ্ণিং স্কুল সেইদিনা প্ৰথম আৰম্ভ হৈছে। ময়ো স্কুল গ'লোঁ। স্কুল যোৱাৰ পিছত তাই মনে গৈ পেলাই সেই মোৰ কাষৰ ওচৰতে থকা অংকিত নামৰ ল'ৰাটোৰ ঘৰত গৈ পেলাই তাই মনে সোমাই আছিলে। আৰু সেই কথাটো মই মানুহ যিহেতু মই তাত ৰাখি থৈছিলোঁ বা লগাই থৈছিলোঁ খবৰ দিবৰ কাৰণে, মোক লগে ফোন কৰিলে। মই লগে আহি পেলাই ঘৰত চালোঁ, ঘৰত নাপালোঁ। তাইক ফোন কৰিছোঁ মই 27 বাৰ ফোন কৰাৰ পিছতো তাই কিন্তু কোনো ফোন ৰিচিভ কৰা নাই। শেষত গৈ পেলাই মই ল'ৰাটোৰ ঘৰত সোমাই পেলাই দেউতাকক সুধিলোঁ। দেউতাকে কৈছে, নাই তুমি পগলা হৈছে নেকি? মই বোলো মোক ফোন কৰিছে, ইয়াত সোমাইছে বুলি কৈছে, 2-3জন প্ৰত্যক্ষদৰ্শী আছে বোলো, মাতিম নেকি তেওঁলোকক? তেনেকৈ তেওঁলোকক লৈ আহিলোঁ। আপুনি ভিতৰত চাওক দিয়ক বোলো, ভিতৰত সোমাই আছে ল'ৰাটোৰ ৰুমত। তেনেকৈ কৈ পেলাই মই ল'ৰাটোৰ ৰুমত মই তাইক উদ্ধাৰ কৰিলোঁ, আৰু সেইবিলাক প্ৰমাণো মোৰ আছে। তো সেইটো কাৰণে কৈছোঁ, তেনেকুৱা এজনী মাইকী, তেনেকুৱা এজনী চৰিত্ৰহীনা, তেনেকুৱা এজনী মানে সাংঘাতিক যিটো বেয়া চৰিত্ৰ লৈ পেলাই তাই মোৰ লগত যোৱা 5 বছৰ 6 বছৰ দিন অতিবাহিত কৰি গ'ল। তেনেকুৱা এজনী মই মাইকীৰ লগত কেতিয়াও মই আৰু জীৱনত কোনোদিনে তাইৰ লগত মই থাকিম বুলি ভবা নাই। তাইৰ লগত মোৰ সম্পৰ্ক মই কেতিয়াবাই শেষ কৰিছোঁ। কিন্তু মই তথাপিও তাইক বুজাই আছিলোঁ যে ল'ৰাটোৰ ভৱিষ্যতৰ কাৰণে তুমি ভাললৈ আহা, এই কথাষাৰ মই তাইক যোৱা এবছৰৰ পৰা বুজাই আহিছিলোঁ। অকল মই বুজোৱাই নহয়, তেওঁলোকৰ মাকেও, তেওঁলোকৰ দেউতাকেও, তেওঁলোকৰ ককায়েকেও, তেওঁলোকৰ বৌয়েকেও প্ৰত্যেকেই তাইক দিনে ৰাতিয়ে বহাই বুজাইছিলে, কিন্তু তাই বুজি নাপালে। তাই আচলতে চৰিত্ৰটো বেয়া। 1-2 নহয়, 4টা ল'ৰাৰ ভাল পোৱাৰ প্ৰমাণ মোৰ হাতত আছে। যদি বিচাৰে কোনোবাই, পংকজ ডেকা, অভিজিত দে, ৰেম আৰু অংকিত, এই 4টাৰ লগত তেওঁৰ অবৈধ শাৰীৰিক সম্পৰ্ক ঘটি গৈছে, সেইবিলাক প্ৰমাণ মোৰ মোবাইলত আছে। মই যদি কোনোবা এজনে বিচাৰে মই দিব পাৰিম। মই কাৰোলৈ ভয় কৰি পেলাই লুকুৱাই থোৱা নাই, আৰু মই সৎ সাহস আছে যিহেতু মই তেওঁলোকে যদি বিচাৰে আইনী প্ৰক্ৰিয়া দি যায় বা যি প্ৰক্ৰিয়া দি যাওক, মই তেওঁলোকক দিবৰ কাৰণে মই ৰাজি আছোঁ। অভিজিত বৰুৱাৰ লগত, অভিজিত যিটো দে বুলি কয়, ডান্স স্কুলৰ মাষ্টৰ, তেওঁলোকৰ লগত শাৰীৰিক সম্পৰ্ক হোৱা গোটেই কথাবিলাক ইয়াত আছে। কান্দি অডিঅ' ক্লিপ আছে মোৰ লগত, কান্দি তেওঁলোকে কথা পতা মই এইবিলাক পাইছোঁ। তাৰপিছত সেইটোক এৰি পেলাই এইজনী এনেকুৱা চৰিত্ৰহীনা নাৰী, মই ভাবোঁ ভৱিষ্যতে কোনো মাতৃৰ গৰ্ভস্থ নহওক বুলি মই ভাবিছোঁ। আৰু এই পত্নী, মোৰ পত্নী বুলি ক'বলৈ লাজ লাগিছে, চৰিত্ৰহীনা মোৰ যি পত্নী, এই পত্নীৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই, আৰু মই ভৱিষ্যতে তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। সেই কথাখিনি আপোনালোকৰ মই মিডিয়াৰ আগত অৱগত আজি কৰিম। এজাহাৰ মই সদৰ থানাতে দি থৈছোঁ। সদৰ থানাত মই যোৱা 9 তাৰিখৰ দিনাখন মই সদৰ থানাত মই এজাহাৰ দিয়া আছে, আৰু অৱশ্যে কপিটো মোৰ লগত এতিয়া নাই, মোৰ ঘৰত থাকি আহিলে আছে। যদি প্ৰয়োজন হয় মই এজাহাৰখন মই আনি দিব পাৰিম। বিবাহ বিচ্ছেদৰ কাৰণে অলৰেডি মই আইনী প্ৰক্ৰিয়াৰ দ্বাৰা চূড়ান্ত পৰ্যায় পাইছেহি, আৰু হয়তো তেওঁলোকে কৈছে যে আগষ্ট মাহত আপোনাৰ কাম সম্পূৰ্ণ হ'ব। আজিকালি বোলে খুব সোনকালে হয়। মই বিবাহৰ বিচ্ছেদৰ কাৰণেও মই আবেদন কৰি পেলাই মই ৰাখি থৈছোঁ, মোৰ উকিলৰ সৈতে কাম কৰি থৈছোঁ।